তো হেল্ল' বন্ধু বান্ধৱীসকল শুভ সন্ধিয়া আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি শ্ৰীকৃষ্ণৰ জন্মতিথি জন্মাষ্টমী উপলক্ষে আপোনালোক সকলোকে জন্মাষ্টমীৰ অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ। তেওঁৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যেন পৃথিৱীৰ জীৱকুলক সুস্থ শৰীৰে আৰু ভালদৰে ৰাখিবৰ বাবে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত এভাগী সেৱা জনাইছোঁ। কৃষ্ণ নাম। তো এতিয়া মই গৈ আছোঁ নামঘৰলৈ বুলি, যিহেতু জন্মাষ্টমী আমাৰ নামঘৰত ৰাতি পাতিছে জন্মাষ্টমী। চ' নামঘৰলৈ বুলি গৈ আছোঁ। এতিয়া আপোনালোককো নামঘৰত আমাৰ জন্মাষ্টমী কেনেকুৱাকেনো আয়োজন কৰে চ' আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। বলক এতিয়া গৈ থাকোঁ নামঘৰলৈ বুলি। তো ফাইনেলি আহি এতিয়া মই নামঘৰ পাইছোঁহি। চ' এতিয়া নামঘৰৰ ভিতৰলৈ সোমাই যাওঁ। আপোনালোককো দেখাই দিছোঁ দেই, অলপমান আন্ধাৰ হৈছে তথাপিতো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নামঘৰ চ' এতিয়া নামঘৰত পাইছোঁহি আৰু ভিতৰলৈ সোমাই গৈ লওঁ। বাহিৰত সৰু ভকত আৰু সৰু গোপিনীখিনি বহি আছে দেখাইছোঁ দেই। এইফালে দেখা চেহেৰা এইখিনি গোটেইখিনি সৰু ভকতখিনি বহি আছে। অঁ চবেই উঠিব লাগে কৈছে। চ' অকণমান পিছত নামঘৰৰ ভিতৰলৈ গৈ আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। অষ্টমী পকা মিঠৈ বনোৱা চাব আহিছোঁ। এইফালে চাহ পানী বনিছে নেকি বাৰু? অঁ ভাল বাৰু দেই, ভাল। ঐ দেই ককা ৰচোন, ককা মই ব্যস্ত হৈ আছোঁ ককা অকণমান। এয়া চাওক ইমান ধুনীয়া ধুনীয়া পকা মিঠৈ বনাই আছে আৰু হেনো আৰু চাচোন বাৰু চেহেৰাকেইটি চাওক আৰু হেনো আৰু এইফালে দেখুৱাই দে এবাৰ এবাৰ চেহেৰা এইয়া বাটুল কি লাইক ইয়াত গ্ৰুপ পাক ধৰি আছে আৰু
এতিয়া লাল চাহ খাই লওঁ, তাৰপিছত আকৌ দেখাই আছোঁ। তো নামঘৰত জন্মাষ্টমী ৰাতিপুৱা হৈ গ'ল, এতিয়া পূৰা পোহৰ হৈ গ'ল। এতিয়া ঘৰলৈ গৈ আছোঁ।
ভিডিঅ'টো বেছি দীঘল নকৰি ইমানখিনিতে শেষ কৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। যি কি নহওক ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। টাটা বাই বাই।